আজি লৈ আহিছোঁ এটা ভেজিটেৰিয়ান লাঞ্চ ৰেচিপি তাৰ কাৰণে কি কৰিছোঁ চাওঁ আহক এটা বাটিত ল'লোঁ অলপমান দৈ বাটি দৈ ল'লোঁ আৰু তাতে দিছোঁ 3 চামুচমান বেচন আৰু নিমখ হালধি আন্দাজমতে আৰু অকণমান জলকীয়া পাউডাৰ দি এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ যেতিয়া মিক্স হ'ব তাতে আৰু এগিলাচ পানী এক্সট্ৰাকৈ দি এইখিনি ভালদৰে লিকুইড এটা বনাই ছাইডত থ'লোঁ আৰু এটা বাটি লৈছোঁ তাতে 4-5 চামুচমান দিছোঁ বেচন নিমখ হালধি জলকীয়া পাউডাৰ কচুৰি মেথি আৰু আজৱাইন অলপমান দি এইখিনি পকৰি বনাব পৰা ধৰণে বেটাৰটো ৰেডি কৰি থ'লোঁ ইয়াতে পিঁয়াজো দিব পাৰে বনাই দিয়া তাৰপিছত এখন কেৰাহীত তেল ল'লোঁ মিঠাতেল আৰু পকৰিখিনি বনাই ল'লোঁ পকৰিখিনি উঠাই লৈ একেখন কেৰাহীতে বনাম আৰু অলপমান তেল এড কৰি দিছোঁ মিঠাতেল আৰু তাতে দিছোঁ গোটা জিৰা সৰিয়হ নৰসিংহ আৰু এটা শুকান জলকীয়া এই গোটেইখিনি যেতিয়া ভালদৰে গৰম হ'ব তাত মই দি দিলোঁ মিশ্ৰণটো বনাই থোৱাখিনি আৰু সেইখিনি উতল অহাত পকৰিখিনি এড কৰি দিলোঁ লাষ্টত মিঠাতেলত গোটা জিৰা কেইটামান আৰু অলপমান জলকীয়া পাউডাৰ দি ছক লগাই দিলোঁ হৈ গ'ল মোৰ লাঞ্চ ৰেচিপি ৰেডি বিৰাটেই টেষ্টি হৈছিল আপোনালোকেও ট্ৰাই কৰিব